নমস্কাৰ জিকে মডাৰ্ণ আসাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি অসম ডিএমই অৰ্থাৎ অসম সাহিত্য বিভাগৰ লগতে অসম বন বিভাগ অৰ্থাৎ ফৰেষ্ট গাৰ্ডৰ পৰীক্ষাৰ্থীসকলৰ লগতে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম সমূহৰ কাৰণে কিছুমান সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ এমসিকিউ প্ৰশ্ন উত্তৰ আগবঢ়াইছো। বিশেষকৈ অসম ইতিহাসৰ পৰা লোৱা হৈছে। অসম ইতিহাসৰ পাৰ্ট 1 মই আগতে আলোচনা কৰি আহিছিলো। গতিকে আজি মই পাৰ্ট 2 আলোচনা কৰিবলৈ লৈছো। আশা কৰো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি হেল্পফুল হ'ব। যদি ভিডিঅ'টো আপোনালোকৰ ভালে লাগি থাকে তেনলে ভিডিঅ'টো লাইক কৰিব, শেয়াৰ আৰু কমেন্ট কৰিব। লগতে আপোনালোকে যদি মোৰ চেনেলটো নতুন হৈ থাকে তেনলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। গতিকে মই আপোনালোকৰ সাপোৰ্টৰ কাৰণে ৰৈছো। আপোনালোকে সাপোৰ্ট কৰিলে মই ইয়াতকৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিব পাৰিম। সো এতিয়া ভিডিঅ'লৈ যাও বলক। আজিৰ প্ৰথমটো কোৱেশ্চন হল আহোমসকল কোন নিগোষ্ঠীয় লোক। মানে ইয়াত চাৰিটাকৈ অপচন দিয়া আছে আৰু অপচনসমূহ কৈ দিবলৈ গ'লে এনে সময় পাৰ হৈ যায়। সময় ইয়াৰ সঠিক উত্তৰ যেটো হ'ব, মানে চাৰিটা অপচনৰ ভিতৰত সঠিক উত্তৰ যেটো হয় হেতুহে কৈ দিম। সো ইয়াৰ সঠিক উত্তৰটো হল অপচন ডি টাই মংগোলীয়। আহোমসকলৰ টাই মংগোলীয় নিগোষ্ঠীয় লোক। 2 নম্বৰ প্ৰশ্নটো হল বুৰঞ্জী শব্দটো কি ভাষাৰ পৰা লোৱা হৈছে। তাৰমানে বুৰঞ্জী শব্দটো কি ভাষাৰ পৰা অনা হৈছে। সো ইয়াৰ সঠিক উত্তৰটো হল অপচন এ আহোম। মানে বুৰঞ্জী শব্দটো আহোম ভাষাৰ পৰা লোৱা হৈছে। আজি 3 নম্বৰ প্ৰশ্নটো হল আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল। ইয়াতো চাৰিটা অপচন দিয়া আছে আৰু সঠিক উত্তৰটো হল অপচন ডি প্ৰায় 600 বছৰ। মানে 4 নম্বৰ প্ৰশ্নটো হল কোন স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। মানে এই চাৰিটাকৈ অপচন দিয়া আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত কোন গৰাকী স্বৰ্গদেৱে প্ৰথমতে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ সঠিক উত্তৰ হল অপচন এ জয়ধ্বজ সিংহ স্বৰ্গদেউসকলৰ ভিতৰত প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্ৰথম স্বৰ্গদেউ কোন আছিল। গতিকে 5 নম্বৰ প্ৰশ্নটোৰ চাৰিটাকৈ অপচন দিয়া আছে আৰু সঠিক উত্তৰটো হ'ব অপচন সি চুহুংমুং বা সৰ্গনাৰায়ণ। 6 নম্বৰ প্ৰশ্নটো হল কোন স্বৰ্গদেৱে বৰা শইকীয়া হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল। ইয়াৰ সঠিক উত্তৰটো হল অপচন বি চুতেনফা। চুতেনফাই বৰা শইকীয়া হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল। 7 নম্বৰ প্ৰশ্নটো হল কাৰ শাসনকালত মীৰ জুমলা গড়গাঁও অধিকাৰ কৰিছিল। ইয়াৰ সঠিক উত্তৰ হল অপচন সি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ শাসনকালত মীৰ জুমলাই গড়গাঁও অধিকাৰ কৰিছিল। 8 নম্বৰ প্ৰশ্ন হল কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল। একেবাৰে সহজ কোৱেশ্চন, মানে আৰু গুৰুত্বপূৰ্ণ বুলি ধৰা যায়। সো ইয়াৰ সঠিক উত্তৰ হল অপচন এ 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। 9 নম্বৰ প্ৰশ্নটো হল শৰাইঘাটৰ যুদ্ধত অসমৰ সেনাপতি কোন আছিল। ইয়াৰ সঠিক উত্তৰ হল অপচন বি লাচিত বৰফুকন। 10 নম্বৰ প্ৰশ্নটো হল জয়মতীক ক'ত হত্যা কৰা হৈছিল। মানে গদাধৰ সিংহৰ পত্নী জয়মতী, আৰু এই জয়মতীক ক'ত হত্যা কৰা হৈছিল। ইয়াৰ সঠিক উত্তৰ হল অপচন সি জেৰেঙা পথাৰত জয়মতীক হত্যা কৰা হৈছিল। 11 নম্বৰ প্ৰশ্নটো হল জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল। ইয়াৰ সঠিক উত্তৰ হল অপচন ডি ৰুদ্ৰসিংহ। 12 নম্বৰ প্ৰশ্নটো হল কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল। ইয়াৰ উত্তৰ হল অপচন সি লক্ষ্মী সিংহৰ ৰাজত্বকালত। 13 নম্বৰ প্ৰশ্নটো হল গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল। ইয়াৰ উত্তৰ হল অপচন বি প্ৰমত্ত সিংহ। 14 নম্বৰ প্ৰশ্ন হল মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল। ইয়াত 4টা অপচন দিয়া আছে আৰু এই 4টা অপচনৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপচন সি 3বাৰ। মানে 3বাৰ অসম আক্ৰমণ কৰিছিলে। 15 নম্বৰ প্ৰশ্ন হল অসমলৈ কোনে মানক আক্ৰমণ কৰিছিল। অসমলৈ কোনে মানক আমন্ত্ৰণ কৰি আনিছিল।
অপশ্যন চি বদন চন্দ্ৰ বৰফুকন। 16 নম্বৰ প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ 1826 চনত। বন্ধু বান্ধৱীসকল প্ৰশ্নসমূহ কেনে হৈ আছে? যদি ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ পাহৰি নাযাব। অৱশ্যে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ইয়াতকৈ মই আৰু ভাল ভাল ভিডিঅ' দিব পাৰোঁ আপোনালোকক। নেক্সট আমিতো পাই আহিলোঁ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিলে। গতিকে এতিয়া আহিল 16 নম্বৰ প্ৰশ্ন যে ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল। এইটো মানে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি গণ্য কৰিব পৰা যায়। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ ব্ৰহ্মদেশ অৰ্থাৎ বৰ্তমানৰ ম্যানমাৰ। 17 নম্বৰ প্ৰশ্নটো হ'ল বেগম ৰহমত বানু কোনগৰাকী অসমীয়া জীয়েকৰ নাম? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এনেকুৱা প্ৰশ্ন মানে ঘূৰি পকি কম্পিটিটিভ এক্সামসমূহ দি থাকে। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি ৰমণী গাভৰুৰ নাম হ'ল বেগম ৰহমত বানু। 18 নম্বৰ প্ৰশ্নটো হ'ল বান ৰজাৰ জীয়েকৰ নাম কি? এইটো আপোনালোকে সকলোৱে জানে নিশ্চয়। গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। 19 নম্বৰ প্ৰশ্নটো হ'ল ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল? এইটোৱে মানে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি গণ্য কৰা হয়। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি বিদৰ্ভ, মানে ভীষ্মকে বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল। 20 নম্বৰ প্ৰশ্নটো হ'ল ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই আগৰ কোনো এটা ভিডিঅ'ত মানে এইটো বিষয়ে আলোচনা কৰি আহিছিলোঁ, আপোনালোকে জানে নিশ্চয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। গদাধৰ সিংহই ধোদৰ আলি আৰু উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। 21 নম্বৰ প্ৰশ্নটো হ'ল ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? মানে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি 1682 খ্ৰীষ্টাব্দত। 22 নম্বৰ প্ৰশ্নটো হ'ল শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? এইটো মানে সহজ বুলি ধৰিলেও বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইম্পৰ্টেণ্ট বুলি জনা যায়। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ৰামসিংহ। 23 নম্বৰ প্ৰশ্নটো হ'ল পোন প্ৰথমে ৰংপুৰত কোনে বৰ ৰজাৰ পঢ়াশালি স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি ফুলেশ্বৰী। 24 নম্বৰ প্ৰশ্নটো হ'ল ভীমপুত্ৰ ঘটোৎকচ কোন ৰাজ্যৰ অধিকাৰী আছিল? আৰু ইয়াত 4টা অপশ্যন দিয়া আছে আৰু উত্তৰ হ'ল অপশ্যন বি হিড়িম্বাপুৰ। ভীমপুত্ৰ ঘটোৎকচ হিড়িম্বাপুৰ ৰাজ্যৰ অধিকাৰী আছিল। 25 নম্বৰ প্ৰশ্নটো হ'লে আহোম ৰাজত্বৰ পতনৰ কাৰণ কি? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। মানে আমাৰ অসমত আহোম ৰাজত্বৰ পতনৰ মূল কাৰণটো কি আছিল? ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন এ গৃহকন্দল। 26 নম্বৰ প্ৰশ্নটো হ'ল আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? মানে বহুত গুৰুত্বপূৰ্ণ হয় এইটো। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি চৰাইদেউ। আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। 27 নম্বৰ প্ৰশ্নটো হ'ল জোঙাল বলহু গড় কোনে সজাইছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু উত্তৰটো হ'ব অপশ্যন এ জোঙাল বলহুৱে। 28 নম্বৰ প্ৰশ্নটো হ'ল কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা ৰাজপথত বহিছিল? মানে নিজৰ দেউতাকক মাৰি ৰাজপথত বহিছিল। মানে কোনগৰাকী স্বৰ্গদেৱে? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি চুকলেংমুঙে। 29 নম্বৰ প্ৰশ্নটো হ'ল আহোম প্ৰথমতে হোৱা বিভাগ কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ চকলং। আহোম প্ৰথমতে হোৱা বিভাগ চকলং বুলি কোৱা হয়। 30 নম্বৰ প্ৰশ্নটো হ'ল ল'ৰা ৰজাৰ প্ৰকৃত নাম কি? অৰ্থাৎ আজিৰ শেষৰ প্ৰশ্নটো হ'ল ল'ৰা ৰজাৰ প্ৰকৃত নাম কি? তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি চুলি কফা। বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনে লাগিল মানে কমেণ্ট কৰি জনাব, কাৰণ আপোনালোকে ছাপোৰ্ট কৰিলে বা আপোনালোকে উৎসাহ দিলেহে মই ইয়াতকৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিব পাৰিম। ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। অৱশেষত সকলোকে
ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।